মই মানে এজেগালৈ যাম। এইটো কি পিন্ধি আহিছা? বাৰ্থডে পাৰ্টিটো আছে যে সেইটো কাৰণে কিবা ৰেডি হৈ আহিছো। এইটো পিন্ধি যাবা? কেলে বেয়া লাগিছে নি ছাৰ? একেবাৰে হাতী পোৱালিটোক শৰ্ট স্কাৰ্ট পিন্ধাই দিয়াৰ নিচিনা লাগিছে। মানে হাতী পোৱালিহে হলোগে। অ' চৰি, ধানৰ দুলিটোক শৰ্টছ পিন্ধাই দিয়াৰ নিচিনা লাগিছে। চাই থাকা আৰু এতিয়া হাতী পোৱালি কবলৈ আহিছে। ধানত তুলি মই এইবিলাক কথা কলে বেয়া পাওঁ মই। বাপেকে বাৰ্থডে খাবলৈ নাযাওঁ যা, নাখাই নবৈ বেয়াৰ সৈতে যেতিয়া সমান হৈ যাম নহয় তেতিয়া গম পাব। নেযাওঁ বাৰ্থডে চাৰ্থডে। কি এইটো? এইটো থানা পুলিচ পাৰিছ দেখোন। জুতিয়াওতে আহিছেগে আৰু চা। দে আৰু নালাগে তই পুলিচটো বানান কৰচোন অসমীয়াত। পুলিচ দন্তিয়া ত হেই মজা হৈছে হৈ গ'ল দেখোন। তই প দি খোৱা বস্তু এটাৰ নাম ক। পায়স। কেনেকুৱা পায়সকণ মিঠা নে? লগত লৈ ফুৰিছে মায়ো ফুৰিছে। এখন থানালৈ কিয় আনিছে এইটো কওক। এইখন থানাৰ ইতিহাস আছে, সেইকাৰণে লগত লৈ আহিছো। কিমান চনত প্ৰতিষ্ঠা পাইছিল জান? কিমান চনত চা? 1840। এই বিটিবা কি হ'ল আপোনাৰ? চোৱাচোন ইমান বেয়াকে কৈছে ছাৰে। কি ক'লেনো? বাদ দিয়া এইবিলাক কথা। কি হ'লনো কওকচোন? চোৱাচোন এইটো পিন্ধাৰ কাৰণে মোক হাতী পোৱালিটোৰ নিচিনা লাগিছে বোলে। ধানৰ দুলি এটাক শৰ্ট স্কাৰ্ট পিন্ধাই দিয়া নিচিনা লাগিছে বুলি কৈছে। সেনেকে ক'ব লাগে নেকি? মোৰ কি এইবোৰ পিন্ধিবলৈ মন নাযায় নেকি কিবা? যায় অ', মই ধেমালিহে কৰিছিলো, তোমাক সঁচাই ধুনীয়া লাগিছে। হ'ব দিয়ক, এতিয়া মোক মিছাই ক'ব নালাগে। গড প্ৰমিছ। এই তোমালোকৰ লগতে যদি ধেমালি নকৰো কাৰ লগত কৰিম কোৱাচোন? ধুনীয়া লাগিছে তোমাক। আৰু এটা কথা কি জানা নাই? থানাৰ আটাইতকৈ কিউট মুখখন আকৌ তোমাৰে। সঁচাকে কৈছে নেকি? সঁচা, এই ভগৱানৰ শপত। ফাটলা বাইদেউ এনেকুৱা কাম নকৰিবা। এনেকুৱা কাম নকৰিবা। তোমাৰ বহুত আশা আছে, বহুত আশা আছে। মই কলো নাই মই তোমাক এইটো কাম কৰিবলৈ দিব নোৱাৰো। আত্মহত্যা মহাপাপ। ফাটলা বাইদেউ গুচি আহা। গৰম আছে কোনে আত্মহত্যা কৰিব? তেনেহলে কোৱাটো ফালে এনেকে জুমি কিয় চাই আছিলা? এইটো চা, ৱেল পিৰিয়ড অফ ব্ৰিটিছ গভৰ্ণমেণ্ট 1840। এইটো ইংৰাজৰ দিনৰ কোৱা। সেইটোকেতো চাবলৈ দে মোক। দেখিছ নে নাই? পেটটো জহন নামে যাওঁ, লগ এটা লাগে যাবি। সেই কি যে কথাবিলাক কয় নহয়। এই ভিতৰত কি হ'লনো কেছটো? কোনটো কথা? এই ছোৱালীজনীক ধৰিবলৈ যাওঁতে কি বিউটি বাইদেউ কৈ পেলাই হাঁহি আছে কথাই। তই শুনা নাই? শুনিছো, মোৰতো খুব হাঁহি উঠিছে। আপোনাৰ মুখৰ পৰা শুনিলে আৰু বেছি হাঁহি উঠিব দিছিলে। এইটো দেখিছ? হা, থালৰকে মাৰিম, হাঁহি হাঁহি বহি দিবি। অ' বৌ লুটু কলে যায়? এই থানা পা আহো। থানালৈ কিয়? এই ক্ষেত্ৰৰ কিবা এটা হৈছে বুজিছানে? অথনি মোক কলে আজি বোলে ঘৰলে নাহিবও পাৰো। তাৰ কথাটো কৈ আহো, মানুহজনৰ যদি কিবা এটা হৈ যায়। হে ৰাম, একো নহয় বৌ। কেকেটা থানাতে আছে। এই কিবা সৰু ছোৱালী এজনী কেছ এটা আহিছে, তাকে সোধপোছ কৰি আছে। হয় নেকি? চোৱাচোন বাৰু, মোকনো ফাঁকি দি কিয় টেনচন দি থাকিব লাগে? এটা কথা নাজানা জানো, এনে বেলেগক টেনচন দি ভাল পায়। কেতিয়াবা মানুহটোৰ চাবা, সেই বাঘে খালে সাধুটোৰ নিচিনা অৱস্থা হব। মইহে জানো ৰাতিপুৱাৰ পৰা মই কিমান টেনচনত আছো। একো টেনচন ল'ব নালাগে বৌ। লাগিলে আপোনাৰ বিশ্বাস হোৱা নাই যদি থানাতে চাই আহিব বোলো।